Welcome back to my YouTube channel Jaman for you. Good afternoon students. আজি মই নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ একৰ প্ৰশ্নৰ উত্তৰকেইটা লৈ আহিছোঁ। প্ৰথমতে চোৱা একৰ ক নং প্ৰশ্ন, তাতে আছে কি উৰা বাতৰি মানে কি? এইটো উত্তৰ হ'ব যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেই বাতৰিক উৰা বাতৰি বোলে। খ নম্বৰত চোৱা কুসংস্কাৰ বুলিলে কি বুজা? উত্তৰ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ। গ নম্বৰ প্ৰশ্ন চাবা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? উত্তৰত চোৱা তোমালোকে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। তাৰপিছত ঘ নম্বৰ চোৱা কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰত তোমালোকে চোৱা ইয়াণ্ডাবু সন্ধিৰ পিছত 1826 চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়। এতিয়া অংগ নম্বৰ চাবা অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলে কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ হ'ব অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। আশা কৰোঁ তোমালোকে এই সকলোকেইটা প্ৰশ্নৰ উত্তৰ লিখি ল'বা আৰু প্ৰশ্ন দিয়া হ'ব ইয়াৰ পিছৰ ক্লাছত। ধন্যবাদ।